তো গাইজ বেঙেনা আৰু বিলাহী একেলগে বঢ়িয়াকৈ পুৰি ল'ম তাৰমানে বিলাহী আৰু বেঙেনাখিনি এনেকৈ ভালদৰে একদম মিক্স কৰি ল'ব বেঙেনা আৰু বিলাহীখিনি ইয়াতে বহাই দিব বঢ়িয়াকৈ তো এইটো গাইজ পুৰি দিয়ে বেঙেনা ভৰ্তাটো টেষ্ট কৰিলোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল ৱেলকাম টু ফুডছ এণ্ড ট্ৰেভেল প্ৰ টীম তো আজি মানে ভাবিলোঁ মাংস খাম বুলি ভাবিছিলোঁ বাট মানে আজি বৃহস্পতিবাৰ তো ঘৰত আজি মাংস চাংস একো নাখায় তো ভাবিলোঁ কি খাওঁ তো ফ্ৰিজটো খুলি কিনে দেখিলোঁ বেঙেনা আছিলে বিলাহী আছিলে তো ভাবিলোঁ আজি বেঙেনা ভৰ্তাই বনাওঁ মানে বেঙেনাৰ ভৰ্তা বনাওঁ তো ৰেচিপিটো গাইজ কেনেকৈ বনাম কেনেকৈ খাম সকলোখিনি ভালকৈ দেখাম তো একদম শেষলৈকে চাই দেখিব গাইজ আৰু গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো লাইক কৰি দিব তো গাইজ বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ বেঙেনাৰ ভৰ্তা বনাবৰ কাৰণে আমাৰ মেইন ইনগ্ৰিডিয়েণ্ট লাগিব এটা বেঙেনা ডাঙৰ চাই এনেকুৱা বেঙেনা এটা লাগিব আৰু দুটা বিলাহী লাগিব তো এইটো এতিয়া মই পুৰিম তাৰমানে তো কেনেকৈ পুৰিম মই দেখাই দিওঁ তো গাইজ বেঙেনাটো প্ৰথমতে আমি এনেকৈ অলপমান কাট মাৰি ল'ম এনেকৈ কাট মাৰি ল'ম তিনিটামান এনেকৈ কাট মাৰি ল'ম বেঙেনাটোত আমি বঢ়িয়াকৈ তো চাওক গাইজ বেঙেনাটো আপুনি চাওক এনেকুৱা কাট মাৰি ল'ব বঢ়িয়াকৈ এনেকুৱাকৈ কাট মাৰি ল'ব বেঙেনাটো চাওক তাৰপিছত গাইজ আমি বেঙেনাৰ ভিতৰত এনেকুৱা নহৰু আছে গাইজ এনেকুৱা নহৰু সোমাই দিম বেঙেনাৰ ভিতৰত চাওক এনেকৈ নহৰু সোমাই দিম বেঙেনাৰ ভিতৰত 3 পিচমান সোমাই দিলে হ'ল এক চাইডে এই চাইডে আমি 3 পিচমান এনেকৈ নহৰু সোমাই দিম তো গাইজ গোটেইকেইটা চাইডতে আপোনালোকে এনেকৈ নহৰুটো সোমাই দিব বেঙেনাৰ ভিতৰত তাৰপিছত গাইজ বেঙেনাটোত আপোনালোকে এনেকৈ অলপমান মিঠাতেল ঘঁহি ল'ব চাৰিওপিনে আপোনালোকে মিঠাতেলটো হাতেৰে ঘঁহিব পাৰে মই ব্ৰাছেৰে ঘঁহিছোঁ হাতখন তেল হয় নহ'লে এনেকৈ ধুনীয়াকৈ বেঙেনাটোত চাৰিওপিনে মিঠাতেল ঘঁহি ল'ব ভিতৰৰ পিনে এনেকৈ সোমাই যোৱাকৈ চাৰিওপিনে বেঙেনাত মিঠাতেলটো ঘঁহি ল'ব মাষ্টাৰ্ড অইলটো তো গাইজ আমি বেঙেনাটো মিঠাতেল ঘঁহি ল'লোঁ আৰু গাইজ আমি বিলাহী দুটাটো এনেকৈ অলপ এনেকৈ কাট মাৰি ল'ম সৰুকৈ দুটামান কাট মাৰি ল'ম সৰুকৈ বিলাহী দুটাটো আৰু গাইজ বিলাহী দুটাটো আমি আপোনাৰ মিঠাতেলটো এনেকৈ অলপ সানি ল'ম বঢ়িয়াকৈ তো গাইজ আমাৰ মিঠাতেলটো সানা হৈ গ'ল এইখিনি এতিয়া বঢ়িয়াকৈ পুৰিম গাইজ তো গাইজ আমি বেঙেনাটো গেছত পুৰিম গেছত গাইজ এনেকুৱা ধৰণৰ আপোনালোকৰ যদি ঘৰত আছে এনেকুৱা ধৰণৰ ষ্টেণ্ড দি ল'ব ষ্টেণ্ড নিদিলেও কথা নাই মই ষ্টেণ্ড দি লৈছোঁ আৰু বেঙেনাটো ইয়াতে গেছত বহাই দিলোঁ আৰু জুইটো অলপ বঢ়াই দিম এতিয়া বঢ়িয়াকৈ আৰু এইপিনে গাইজ মই আপোনাৰ বিলাহী দুটা দি দিম ইয়াতে ধুনীয়াকৈ বিলাহী দুটা পুৰিম মানে এইপিনে গাইজ বঢ়িয়াকৈ অলপ জুইত পুৰি থাকিম বিলাহী দুটা তো গাইজ বেঙেনা আৰু বিলাহী একেলগে বঢ়িয়াকৈ পুৰি ল'ম তাৰমানে তো গাইজ আমাৰ বিলাহীটো পূৰা হৈ গৈছে চাওক ধুনীয়া ধোঁৱা ওলাই আছে আৰু গাইজ বেঙেনাটো পূৰা হ'ব আৰু বেঙেনাটো গাইজ এনেকৈ চেক কৰি চাব আপোনালোকে একবাৰ কাটা চামুচ ভৰাই কিনে চেক কৰি চাব সিজিছে নে নাই এনেকৈ চেক কৰি চাব কাটা চামুচ ভৰাই কিনে ধুনীয়া সিজিছে গাইজ বেঙেনাটো তো গাইজ আমাৰ বেঙেনা আৰু বিলাহী পূৰা হৈ গ'ল এতিয়া এইখিনি আমি ঠাণ্ডা হ'ব দিম তাৰপিছত বঢ়িয়াকৈ এৰুৱাই ল'ম তো গাইজ আমাৰ বেঙেনা আৰু বিলাহীটো ঠাণ্ডা হৈ গৈছে তো এতিয়া বঢ়িয়াকৈ এৰুৱাই ল'ম মানে বিলাহীৰ ওপৰত যিখিনি মানে আপোনাৰ বাকলি কলা এইখিনি এৰুৱাই ল'ম বঢ়িয়াকৈ এই কিন্তু গাইজ আপোনালোকে ভুলতে পানীত নুধুব কিছুমানে পানীত ধুই দিয়ে মানে ধুব নালাগে অলপ থাকিলে কথা নাই পানীত ধুলে মানে গোটেই ৰেচিপিটো বৰবাদ আৰু গাইজ বেঙেনাটো আপোনালোকে এনেকৈ ধুনীয়াকৈ চাওক ধুনীয়াকৈ এৰি গৈছে এনেকৈ ধুনীয়াকৈ এৰুৱাই ল'ব অলপ গৰম আছে গাইজ তো গাইজ আমাৰ বিলাহী আৰু বেঙেনাটো এৰুৱা হৈ গ'ল বাকলিবিলাক এতিয়া এইডাল গাইজ এনেকৈ কাটি ল'ব ইয়াতে এইডাল মানে বেঙেনাৰ ঠাৰিডাল এনেকৈ কাটি ল'ব ইয়াতে এতিয়া গাইজ আমি এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব আপোনালোকে হাতেৰে মিক্স কৰি ল'ব পাৰে বাট হাতেৰে বহুতে বেয়া পায় তো মই এইডাল আপোনাৰ পটেটো মেচাৰ আছে পটেটো মেচাৰেদি এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম বঢ়িয়াকৈ এনেকৈ চাই লওক আপোনালোকে যিবিলাক নহৰু দিছিলে গাইজ চাওক নহৰুবিলাক কি ধুনীয়াকৈ গলি গৈছে একদম নহৰুবিলাক ধুনীয়াকৈ সিজি গৈছে পূৰা খাইছে মানে তো বেঙেনা বিলাহী গোটেইখিনি আমি পটেটো মেচাৰেৰে মিক্স কৰি ল'ম বঢ়িয়াকৈ আপোনালোকে হাতেৰে মিক্স কৰি ল'ব পাৰে বাট মই পটেটো মেচাৰেৰে মিক্স কৰি লৈছোঁ তো গাইজ বিলাহী আৰু বেঙেনাখিনি এনেকৈ ভালদৰে একদম মিক্স কৰি ল'ব তো আমাৰ বিলাহী আৰু বেঙেনা ধুনীয়া মিক্স হৈ গৈছে চাওক তো গাইজ এইপিনে আমি কেৰাহী লগাই দিছোঁ আৰু কেৰাহীত আমি মাষ্টাৰ্ড অইল দি দিছোঁ তো গাইজ কেৰাহীত প্ৰথমতে আমি গোটা জিৰা চব গুটি আৰু ডালচেনি 1 পিচ দি দিম এইখিনি বঢ়িয়াকৈ ফ্ৰাই কৰি ল'ব অলপ টাইম তাৰপাছত গাইজ আমি ইয়াতে পিঁয়াজ আৰু জলকীয়াখিনি বহাই দিম আৰু পিঁয়াজ আৰু জলকীয়াখিনি গাইজ গল্ডেন ব্ৰাউন নোহোৱালৈকে ফ্ৰাই কৰি ল'ব তো গাইজ আমাৰ পিঁয়াজখিনি ফ্ৰাই হৈ গৈছে আমি ইয়াতে এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিম আৰু এইখিনিও বঢ়িয়াকৈ ফ্ৰাই কৰি ল'ম তো গাইজ আমাৰ পিঁয়াজ আৰু আদা নহৰু ফ্ৰাই হৈ গ'ল এতিয়া ইয়াতে অকণমান হালধি দিম অলপমান আপোনাৰ কাশ্মীৰী মিৰ্চ দিম কাশ্মীৰী যিটো মিৰ্চ কাশ্মীৰী মিৰ্চ দিম অলপমান আৰু অলপমান গাইজ এইটো ধনিয়াৰ গুড়ি দি দিম আৰু এইখিনি দি কিনে গাইজ এইখিনি বঢ়িয়াকৈ ফ্ৰাই কৰি ল'ব অলপমান তো এইখিনি ফ্ৰাই কৰি লোৱাৰ পাছত গাইজ চাব এনেকুৱা তেল উঠি আহিলে ইয়াতে লগে লগে পানী ঢালি দিব নহ'লে মছলাটো জ্বলি যাব তাৰমানে পানী ঢালি দি ভালদৰে এনেকৈ মিক্স কৰি ল'ব আৰু গাইজ পানীখিনি দিয়াৰ পিছত এনেকৈ এটা উতাল অহাৰ পিছত আপোনালোকে গোটেই এই বেঙেনা আৰু বিলাহীখিনি ইয়াতে বহাই দিব বঢ়িয়াকৈ আৰু এইখিনি ভালদৰে মছলাৰ লগত এনেকৈ মিক্স কৰি ল'ব গোটেইখিনি মছলাৰ লগত একদম ভালদৰে এনেকৈ বেঙেনা আৰু বিলাহীটো মিক্স কৰি ল'ব ধুনীয়াকৈ তো গাইজ এইখিনি ভালদৰে মিক্স কৰি দিলোঁ মই এতিয়ালৈকে গাইজ নিমখ দিয়া নাছিলোঁ এতিয়া মই নিমখটো দি দিম 1 চামুচ
আৰু নিমখখিনি দিয়ক গাইছ, এইখিনি ভালদৰে এনেকৈ মিক্স কৰি ল'ব। এতিয়া গাইছ মোটামুটি 5 মিনিট মানৰ কাৰণে মই ঢাকনিখন লগাই দিম আৰু মানে ভালকৈ সিজক বস্তুখিনি। তো গাইছ 5 মিনিট হৈ গ'ল, এতিয়া আমি ঢাকনিখন গুচাই চাম কেনেকুৱা হৈছে। চাওক গাইছ কি ধুনীয়া কালাৰ হৈছে ভৰ্তাটোৰ, একদম মজা। আৰু গাইছ মই পানী অলপো দিয়া নাই, আপোনালোকে পানী অলপো নিদিব। বেঙেনাটো মানে এনে পানী হেনময়ে বস্তু মানে, তো পানী দিব নালাগে। তো গাইছ এতিয়া মই অলপ ইয়াতে লাষ্টত গৰম মছলা দি দিম বঢ়িয়াকৈ। তো গাইছ গৰম মছলা দি 1 মিনিট উতাল আহিব দিলোঁ। এতিয়া গাইছ আমি ইয়াতে কেঁচা ধনিয়া দি দিম বঢ়িয়াকৈ অলপমান, আৰু ধনিয়াখিনিও গাইছ ধুনীয়াকৈ এনেকৈ মিক্স কৰি দিম। তো গাইছ আমাৰ বেঙেন ভৰ্তা ৰেডি। তো বোলো এতিয়া আমি এইটো টেষ্ট কৰি চাওঁ। তো গাইছ আহক এতিয়া আমি বেঙেন ভৰ্তাটো টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। তো গাইছ এইপিনে চাওঁ এইটো বেঙেন ভৰ্তাটো মই ধুনীয়াকৈ গাইছ গাৰ্নিচিং কৰিছোঁ, ধনিয়া দিছোঁ, জলকীয়া দিছোঁ। তো ধুনীয়া বেঙেন ভৰ্তা গাইছ। আৰু গাইছ মই লগত লৈছোঁ চাওক, এইটো মানে পুৰি লৈছোঁ, আপোনালোকে ৰুটিও ল'ব পাৰে মানে, আৰু অকণমান ভাত লৈছোঁ গাইছ। তাৰমানে বেঙেন ভৰ্তাটো গাইছ পুৰি বা ৰুটিৰ লগত বেষ্ট মানে, বাট মই ভাতো লৈছোঁ অকণমান। তো গাইছ প্ৰথমতে মই পুৰি এখন ছাইড কৰি দিম এইপিনে। তো এইপিনে চাওক গাইছ বেঙেন ভৰ্তাটো কি ধুনীয়া কালাৰ দিছে, চাওক কি মজা কালাৰ দিছে গাইছ, মানে মজা লাগিছে গাইছ, ধুনীয়া লাগিছে। তো বেঙেন ভৰ্তা গাইছ অলপমান মই প্লেটত লৈ ল'ম বঢ়িয়া আছে, জলকীয়াও 1 পিচ লৈ ল'ম বঢ়িয়াকৈ ইয়াতে। তো গাইছ চাওক বেঙেন ভৰ্তাটো চাওক গাইছ কি ধুনীয়া একদম চেণ্ট ওলাই আছে, গৰম মছলাৰ ধুনীয়াৰ চেণ্ট ওলাই আছে। তো প্ৰথমতে গাইছ মই এনে সুদাই টেষ্ট কৰি চাম বেঙেন ভৰ্তাটো অলপমান কেনেকুৱা লাগে। আল্টিমেট টেষ্ট গাইছ, আল্টিমেট ভেজিটেবল ৰেচিপি, বাট গাইছ কি ক'ম মানে, এনেকৈ আপোনালোকে একদম বনাই খাব গাইছ। তো গাইছ এইপিনে চাওক এতিয়া এইটো পুৰি লৈছোঁ মই, ধুনীয়া গৰম গৰম পুৰি। তো মই পুৰিৰে টেষ্ট কৰি চাম এতিয়া বেঙেন ভৰ্তাটো, এইটো আপোনাৰ এইটো পুৰি। তো পুৰিৰে গাইছ এইটো বেঙেন ভৰ্তাটো টেষ্ট কৰি চাম কেনেকুৱা লাগে, ভালেই লাগিব। মাছ মাংসও পাত্তা নাপায় গাইছ, ইমান ধুনীয়া টেষ্ট হৈছে। লগত জলকীয়া আছে। গাইছ মই পুৰিৰ লগত আৰু অলপ টেষ্ট কৰি চাম বেঙেন ভৰ্তা। আল্টিমেট টেষ্ট গাইছ, আল্টিমেট। অলপমান ভাতৰ লগত টেষ্ট কৰি চাম। আচলতে বেঙেন ভৰ্তাটো চব্জিৰে বস্তু, এইটো ৰুটি বা পুৰিৰে বা নানেৰে খোৱা বস্তু, বাট মই অকণমান আমাৰ যেনেকৈ অসমীয়া মানুহ চাউলটো মেইন, অকণমান গাইছ ভাতৰ লগত টেষ্ট কৰি চাম মানে বেঙেন ধনিয়া লৈ ল'ম অলপমান। বেয়া লগা নাই গাইছ, বাট ভাতৰ লগত মানে নৰ্মেল আৰু ঠিক ঠাক আৰু মানে খাব পাৰি, বাট ভাতৰ লগত সিমান এটা খাচ লগা নাই, বেয়াও লগা নাই। বাট গাইছ ৰুটি বা পুৰিৰ লগত বেষ্ট মানে। তো গাইছ এনেকুৱা বেঙেন ভৰ্তা আপোনালোকে কেতিয়াবা বনাই খাব পাৰে ঘৰত মজাকৈ, একদম ইজি ৰেচিপি, মইতো গোটেইখিনি দেখালোৱে। তো গাইছ কেতিয়াবা বনাই খাওক আৰু খাই চাওক কেনেকুৱা লাগে, মজা লাগিব খাই কিনে। তো গাইছ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, মই মোৰ খানা খাই লওঁ। যদি গাইছ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু গাইছ কমেণ্ট কৰিব কেনেকুৱা লাগিছে। তো গাইছ সকলোকে থেংক ইউ।